ছাত্ৰসন্থাই BTC তাতে অংশগ্ৰহণ কৰিব না তাতে শোণিতপুৰৰ বেলেগকে কৰিব একচুৱেলি নাই 2020 27 জানুৱাৰী যে শান্তি চুক্তি আছিল বড়ো শান্তি চুক্তি যাক BTR এগ্ৰিমেণ্ট হিচাপে আমি সদায় পালন কৰি আহিছোঁ আৰু অহাকাইলৈ যি 27 জানুৱাৰী আছে নিখিল বড়ো ছাত্ৰ সন্থাই 2020 চনৰ পিছত বিভিন্ন ঠাইত আমি নিজাববীয়াকৈ সুকীয়া এই যি চুক্তিৰ যি দিৱস সেইটো আমি পালন কৰিছোঁ আৰু যোৱাটো সময়ত আমি দেখিছোঁ যে BTR চৰকাৰে নিজাববীয়াকৈ চৰকাৰীভাৱে তেওঁলোকে কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু এই বছৰে নিখিল বড়ো ছাত্ৰ সন্থাই শোণিতপুৰ জিলাৰ বাটাচীপুৰত আমি কেন্দ্ৰীয়ভাৱে আমি উদযাপন কৰিম বা এই দিৱস আমি পালন কৰিম আন জিলা কমিটি আঞ্চলিক কমিটিয়ে পালন কৰিব সমান্তৰালভাৱে BTC কৰ্তৃপক্ষ বা বৰ্তমানৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BTC ছেক্ৰেটাৰিয়েটত এই কাৰ্যসূচী বা এই যি শান্তি চুক্তি দিৱস পালন কৰাৰ কাৰণে তেওঁলোকে যোজা কৰিছে আমাকো আমন্ত্ৰণ জনাইছে বিভিন্ন পক্ষক আমন্ত্ৰণ জনাইছে আমাৰ এটা ডেলিগেশ্যন টিম তাত যাব আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটি উদযাপন কৰা বাটাচীপুৰত আমি কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকল তাত উপস্থিত থাকিব আৰু এই ক্ষেত্ৰত মোৰ এটাই আহ্বান 2020 পৰা আজি 2026 আজি পবিত্ৰ দেশৰ এটা গৌৰৱৰ দিন গণৰাজ্য দিৱস আৰু অহাকাইলৈ চুক্তিৰ দিন এই সময়ত চুক্তিৰ আধা দফাসমূহ ৰূপায়ণ হ'ল আৰু আধা দফা ৰূপায়ণ হ'বলৈ বাকী আছে বাজেট আগন্তুক মানে সংসদীয় বাজেট হ'বলৈ গৈ আছে তাত চুক্তিৰ যি মানে তাত সংবিধান সংশোধনী বিধেয়ক মানে BTC বা BTRক অধিক ক্ষমতা সম্পন্ন কৰাৰ কাৰণে যি বিধেয়ক এইটো আনিব লাগে বড়ো কছাৰী কাউন্সিলৰ ৰূপায়ণৰ কথা আছে কাৰ্বি আংলং ST হিলৰ কথা আছে আৰু NDBৰ যিসকল কেছ এইটো সম্পূৰ্ণ উইড্ৰ আৰু জেলত থকা NDBক মানে মুকলি আকাশত অনাৰ কথা আছে সকলোৰ যিখিনি দফা আখৰে আখৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গৃহমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আখৰে আখৰে ৰূপায়ণ কৰা দাড়িকমা ৰূপায়ণ কৰা এইটো সম্পন্ন কৰিবৰ কাৰণে বা পূৰ্ণাংগ ৰূপায়ণৰ কাৰণে আমি এই স্থানৰ পৰা পুনৰ মই প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ দাবী ৰাখিছোঁ আৰু অহাকাইলৈ নিখিল বড়ো ছাত্ৰ সন্থাই এই দিৱস আমি পালন কৰা সমান্তৰালভাৱে 10,000 আমি পোষ্টকাৰ্ড প্ৰেৰণ কৰা কাৰ্যসূচী অহাকাইলৈৰ পৰা এসপ্তাহ জোৰা আমি এইটো কাৰ্যসূচী আমি ৰূপায়ণ কৰিম লগতে 5,000 ইমেইল প্ৰধানমন্ত্ৰীক 10,000 পোষ্টকাৰ্ড আমি পঠাম এসপ্তাহত 5,000 ইমেইল আমি পঠাম যাতে পূৰ্ণাংগ ৰূপায়ণৰ ক্ষিপ্ৰতা দায়বদ্ধতাৰে চৰকাৰে কাম কৰে সেই কাৰ্যসূচী এইটো এটা গণতান্ত্ৰিক আন্দোলনৰে এটা অংশ হ'ব চুক্তি দিৱসৰ দিনা আমি এই দুইটা কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আমি সাজু কৰিছোঁ ধন্যবাদ गोजोनथाव खौरां क'क्राझार सहरनि साखाथियाव थानाय तितागुरि मानास पाब्लिक स्कुला लानानै फैदों गोजोनथाव खौरां मानास पाब्लिक स्कुला गुन गोनां सोलोंथाइ बोसोरनि नार्सारिनिफ्राय थाखो 9 सिम फरायसा फरायसुलिफोरनि गोदानै 2026-27 मायथाइनि गोदानै मुं थिसननायनि खाबुफोर होगासिनो दं गुन गोनां सोलोंथाइ होनायजों लोगोसे तितागुरि मानास पाब्लिक स्कुलाव बेसिक कम्पिउटार इडुकेसन इंलिश स्पिकिं एनवायरनमेन्ट आरो मोजां सोलोंथाइ गोनां फोरोंगिरिफोर दं फरायसा फरायसुलिफोरनि थाखाय सोलोंथाइ लानायजों गोबां मोजां खाबुफोर दं जेरै योगानि खाबु आरो हिन्जावसा आरो हौवासाफोरनि थानायनि थाखाय सेपारेट हस्टेलनिबो खाबुफोर दं नोंथाङा आबुङै मिथिबावनो थाखाय थोंजोङै नैबे 600083286000489621 आरो 9101008849 जानबुं नम्बराव खौरां लाहरनो हागोन